কালি টোপোলা বান্ধি মই আজি পলায়ে আহিলোঁ বাপ্পেকে। মই আহিছোঁ গুৱাহাটী ফেঞ্চি বজাৰলৈ আৰু আহি পায়ে ইমান ধুনীয়া ধুনীয়া ফুলবোৰ দেখিলোঁ। এয়া চাওকচোন, ছোৱালীবোৰৰ বস্তুবোৰ ইমান ভাল লাগিছে। দেখিয়ে গোটেইবোৰ বস্তু লৈ যাব মন যায়। যিহেতু বহুত ভোক লাগিছে, কিবা এটা খাই ল'লোঁ। তাৰপিছত আহিলোঁ আমি চাদৰ মেখেলা চাবলৈ। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিল আৰু এয়া চাব পাৰে উইণ্টাৰ কালেকশ্যনবোৰ। আৰু চেণ্ডেলবোৰো ইমান ধুনীয়া লাগিছে। বজাৰ কৰোঁতে কৰোঁতে এয়া আন্ধাৰে হৈ গ'ল। আমি খালোঁ পানী পুৰি আৰু ম'ম'কেইটা কিন্তু খাবলৈ টেষ্টি আছিলে দেই। আমি এতিয়া গৈ আছোঁ আমাৰ বা এজনীৰ ঘৰত। এয়া বাহঁতৰ ঘৰ আহি পালোঁ। এয়া চাব পাৰে গুৱাহাটীৰ ৰাতিৰ নাজাৰা আৰু বায়ে আমাৰ কাৰণে ভাত বনালে। আমি ভাতকেইটা খাই ল'লোঁ আৰু আজি বজাৰত দিনটো ঘূৰি বহুত ভাগৰ লাগিলে। এতিয়া শুই যাওঁ। গুড নাইট।